যিটোহে ঠাণ্ডা পৰিছে এইকেইদিন শুই উঠিলেই কিবা এটা জ্বলা জ্বলা খাবলৈ মন যায়। আৰু আজি ভাবিলোঁ জ্বলা জ্বলা কিনো খাওঁ এনেকুৱা। আৰু তললৈ গৈ দোকানলৈ গৈ চানা আনিবৰো টাইম নাই। সেয়ে মানুহজনে গৈ মিমি আনিলে 2 পেকেট 5 টকীয়া, লগতে আনিলে 2 পেকেট চানা। ভাবিলোঁ এটা ঘৰতে ধুনীয়াকৈ মিক্সাৰে বনাই দিওঁ। তো বাতি এটাতে মেমি 2 পেকেট খুলি ল'লোঁ প্ৰথমতে, আৰু মছলা 2 পেকেট ছাইড কৰি থ'লোঁ। এইপিনে দালি চানা আনিছিলে। এইটো চানা পিছে আগতে আমি খোলা এটকা 2 টকাতে খাইছিলোঁ সৰু থাকোঁতে। পিছে আজিকালি গৈ 20 টকীয়া পেকেটহে হ'ল। 20 টকীয়া ক'ত, তাতে আকৌ কেতিয়াবা 25 টকাও লয়। এইপিনে আনিছিলে এটা মিক্স চানাও। তো দুটাই ধুনীয়াকৈ বাতিত দি দিলোঁ মিমিৰ সৈতে। আৰু এয়া চাওক, মিমিত থাকে মছলা আৰু অকণমান তেল। তো সেই পেকেট দুটাও কাটি লৈ ইয়াতে ঢালি দিলোঁ। আৰু এই মছলাৰ পেকেট দুটা খাই যে কি মজা লাগে। আপোনালোকে কেতিয়াবা ট্ৰাই কৰিছেনে নাজানো, পিছে আমি মাজে মাজে এনেধৰণে ট্ৰাই কৰি থাকোঁ। আৰু ঠাণ্ডা বতৰত এনেধৰণে জ্বলা জ্বলা অকণমান কিবা খাবলৈ পালে চটপটা বৰ ভাল লাগে, নহয়নে বাৰু? কাৰ ভাল লাগে জনাব দেই কমেণ্টত। এইপিনে পিঁয়াজ আৰু অকণমান কেঁচা জলকীয়া কাটিও দি দিছোঁ। তো বাছ এতিয়া হাতখন অকণমান ব্যৱহাৰ কৰি ধুনীয়াকৈ সানি লওক। যদিহে এলাহ লাগিছে হাতখন ব্যৱহাৰ নকৰি চামুচেৰে সানিব পাৰে দেই আপোনালোকে। তো এয়া ধুনীয়াকৈ শুকান জলকীয়াও আছিলে ইয়াতে দুটা চানা পেকেটত, সেই দুটাও ধুনীয়াকৈ মোহাৰি দিলোঁ। বাছ আমাৰ একদম চাকনাই কয় চানা কয় একেবাৰে ৰেডি। তো বাছ এতিয়া গৰম গৰম চাহৰ লগত খাই দিয়ক আৰু সন্ধিয়াটো মজা লওক। তো এইপিনে মই প্লেট এখনতে উলিয়াই লৈছোঁ, আৰু আনপিনে মই জুতিটো যিহেতু অকণমান ভালকৈ লগাই লওঁ, আৰু গাখীৰ চাহো বহাই দিছোঁ ছাইডতে। এয়া চাওক, গাখীৰ চাহৰ প্লেটখনত চানা লৈ লৈছোঁ আগতীয়াকৈ, আৰু গাখীৰ চাহো প্ৰায় মোৰ ৰেডিয়ে হ'ব আৰু অকণমান পিছতে। তো এনেধৰণে জুতি লৈ চাবচোন এবাৰ, মজা লাগিলে খাই। আজিলৈ আহিলোঁ, কেনেকুৱা পালে জনাব।